কাৰো লগতে তুলনা কৰিব নোৱাৰা মৰম ইহঁতৰ। লগ পালে মনটো ভাল লাগি যায় আচলতে। গুড মৰ্ণিং। আজি ওলাই আহিছোঁ এতিয়া জিমলৈ। ইমান বগা বগা হৈছে লগত পোহৰটোৰ কাৰণে পূৰা পোহৰ পৰি আছে। গৈ পেলাই আচলতে লগালগ কৰিবলৈকে মন নাযায়। অকণমান বহি ল'লে মনটো ভাল লাগে, মানে ভাল লাগে আৰু অকণমান বহি ল'লে। তাৰপিছত এতিয়া মই বহিছোঁ, বহিলে এতিয়া কেমেৰা আগত পজ দি আছোঁ। এতিয়া যাব লাগে, কৰিবলৈ যাব লাগে, সোনকালে কৰি আকৌ ঘৰলৈ যাব লাগে। পিছে আপোনালোকে এক্সাৰচাইজ বা য়োগা কিবাকিবি কৰি থাকেনে? যদি নাই কৰা যদি নকৰিব দেই। দৈনিক মানে অকণমান সময় উলিয়াই হ'লেও মানে কৰিব। ই মানে মানুহৰ মানসিক বা শাৰীৰিকটো শাৰীৰিকেই, মানসিকভাৱে বহুত ভাল ৰাখে মানে এইবিলাক দৈনিক যদি আমি অলপ হ'লেও কৰি থাকোঁ। আপোনালোকেও কৰিব সময় মিলাই পেলাই। এয়া মই অকণমান কৰিছোঁ 2.5তে 2.5 টোটেল লগাই লৈ পেলাই মই এনেকুৱাকৈ জোৰ দিছোঁ যেন মই বহুত ৱেইট লগাইছোঁ। এইটো মই একেবাৰে কম ৱেইট লগাইছোঁ। মই আচলতে এতিয়া এবছৰমান হ'ব আৰু যোৱা, আৰু মাজতে নগ'লোঁ অলপ দিন। সেইকাৰণে মই এতিয়া এইটো যিটো ৱেইটত কৰি আছিলোঁ সেইটো ৱেইটো এতিয়া কৰিব নোৱাৰা হৈ থাকিলোঁ। এতিয়া একেবাৰে কম ৱেইটত কৰি আছোঁ। একো নাই, মুঠতে আৰু কৰি আছোঁ। মানে সদায় ক'তনো মই বেলেগ কিবা কৰিবলৈ যাম। ৰেগুলাৰ যে কৰি আছোঁ সেইটোৱে বহুত ডাঙৰ কথা, মানে কৰি থকাটোৱে বহুত ডাঙৰ কথা। জিম নগ'লেও আচলতে ঘৰতো এইবিলাক কৰি থাকিব পাৰে, সৰু সুৰাকৈ কিবাকিবি। মই আগৰ পৰাই ঘৰতে কিবাকিবি কৰি থকা হয়। আজি আচলতে মই চেষ্ট আৰু ট্ৰাইচেপ মাৰিলোঁ, অকণমান দেখাই দিলোঁ আৰু। এইফালে মই জিমৰ পৰা আহিয়ে কিবা এটা খাই লৈ আকৌ ওলাই আহিলোঁ। এটা কাম আছিলে, কামটোৰ কাৰণে ওলাই আহিলোঁ। আহি আকৌ টেম্পুত উঠিব লগা হৈছে। টেম্পুত মানে আমাৰ এইফালে টেম্পু বুলি কয়, কিছুমানৰ ফালে আপোনালোকৰ ফালে কি কয় জনাব দেই। টেম্পুখনকে আমি ইয়াত টেম্পু বুলি কওঁ আৰু। এতিয়া উঠিছোঁ, উঠি মেলি যাবলৈ লৈছোঁ। ৰখাই থৈছে বহুত দেৰি, সেইকাৰণে অশান্তি পাই গৈছোঁ। আহি পাই গ'লোহি। এৰিয়াটো চাব দেই, ইমানেই ধুনীয়া, সেউজীয়া নহয় আৰু মুকলি। মানে মই য'ত থাকোঁ মানে আমাৰ ঠাইখিনি, সেই ঠাইখিনি মানে ইমান মুকলি নহয় মানে কি হয়, মানুহৰ ঘৰ। এই ঠাইখিনি ইমান মুকলি হৈছে, দেখিয়ে ভাল লাগি গৈছে। আৰু অলপ পাছতে দেখিব দেই, মহখিনি দেখিব। মহখিনি পোৱালিকেইটা ইমান কিউট হয় নহয়, কি ধুনীয়াকৈ চাই থাকে মোলৈ, মৰম লাগি যায় মানে দেখি পেলাই। কাম বন হৈ মেলি হোৱাৰ পাছত ধুনীয়াকৈ ঘূৰি আহিলোঁ ঘৰলৈ। আৰু চৰি মই তোমালোকক ডিষ্টাৰ্ব কৰি দিছোঁ। মহ আছে ইয়াত। ঠাইখিনি আচলতে বৰষুণ দি যোৱাৰ কাৰণে ইমানেই মুকলি লাগিছে আৰু দেখিবলৈ কিবা এটা মানে ভাল লাগিছে। মানে সেউজীয়া হৈ থাকিলে এনেই মনটো ভাল লাগি যায়। মোৰ বিশেষকৈ সেউজীয়া দেখিলে এনেই মনটো ভাল লাগি যায়। আৰু মুকলি হৈ আছে ঠাইখিনি, বৰ ধুনীয়া লাগিছে। এতিয়া মই গৈ আছোঁ ঘৰলৈ। এনেই দেখিলে মনটো এনেই ভাল লাগি যায়। এইফালে চবচোন ইমান ধুনীয়া সেউজীয়া হৈ আছে। তাতে বৰষুণটো দি দিলে ন, বৰষুণটো দি দিয়াৰ পৰা পূৰা পৰিষ্কাৰ হৈ আছে পৰিৱেশটো। বোলা বস্তুটো নাই। মই ঘৰ আহি পাইছোঁহি। লাগি গ'ল নহয় মোৰ লগতে ঘৰলৈ আহি থাকোঁতে এই দুটা দেখিছেনে, মোৰ পিছে লাগি আছে। মানে কেতিয়াবা খাবলৈ দিয়া হয় লগ পালে, আৰু দেখিলেই চিনি পাই যায় মানে তাহাঁতি মানে এতিয়া মোৰ পিছে আহি আছে, লগ নেৰে। তাহাঁতি গৈছিলে অপজিট ছাইডত, মোক যেতিয়া দেখিলে নহয় এতিয়া মোৰ পিছে আহি আছে। ইমান যে মৰম লাগে ন, মোৰ মানে কিবা এটা ভাল লাগি যায় সিহঁতক লগ পালে। পিছে ভিডিঅ' কৰিম বুলি ভাবিলোঁ হয়। ভিডিঅ' কৰাটো ৰাইজসকল বৰ সহজ কাম নহয় দেই, বৰ মানে কঠিন কাম। আৰু কিনো দেখাওঁ মানে, এইবিলাকতো নিশ্চয় মানে দেখাবলগীয়া কিছুমান বস্তু নহয় ন, তথাপিও দেখাইছোঁ। আৰু এতিয়াহে গম পাইছোঁ ভিডিঅ' কৰাটো বহুত সহজ কাম নহয়। আচলতে সকলোবিলাক কামেই কঠিন হয়, মানে লাগি থাকিব লাগিব আৰু গম পাইছোঁ সেইটো কথা। জানো দেখা যাওকচোন কি হয়, আগলৈ চাই লওঁ। ঘৰ আহি পাই গ'লোহি। এইফালে জেচিয়ে মোক দেখি একদম মৰম দেখাইছে আৰু। আচলতে চবেই চাই ভাল নাপাব চাগে মোৰ ব্লগটো, কাৰণ কুকুৰ মেকুৰী কি যে ওলাইছে ঠিক নাই ন। আৰু এইফালে আহি পেলাই মই আজৰি হৈ লৈ আকৌ এইফালে ওপৰত গ'লোঁ। ওপৰত গৈ পেলাই মানে ছাদতে ড্ৰেগন ফ্ৰুইটছ এটা
ছাদতে মই ড্ৰেগন ফ্ৰুটছ এটা মানে হেৰি কৰিছিলোঁ, এইটো কি বুলি কয়, পচাইছিলোঁ। আচলতে মোৰ এগৰাকী খুৰীৰ পৰা আনি এইটো পচাইছিলোঁ, বৰ ধুনীয়াকৈ মানে একো ইজিত হৈছে আৰু একো মই কেয়াৰ লোৱাই নাই, তেনেকৈ পচাই থৈছিলোঁ। ধুনীয়াকৈ এইটো পোখা মেলিলে, পোখা মেলাৰ পিছত এইটো কালি চুই থাকোঁতে সেই ছাইডৰ সেইটুকুৰা ভাগি গ'ল। সেইকাৰণে মই ভাবিছোঁ আকৌ এইখিনি ঠাইখিনিতে আকৌ গুজি থওঁ, আকৌ এইটো নতুনকৈ পোখা মেলিব। একদম কেয়াৰ লোৱা নাই দেই, নিজে ধুনীয়াকৈ হৈছে বাৰু, ধুনীয়াকৈ পোখা মেলিছে। এতিয়া ভালকৈ কিবা এটা কেয়াৰ ল'ব লাগিব, তেতিয়াহে খাবলৈ পাম ন। জেচিয়ে মই লাগি থকা দেখি তাই গোন্ধিবলৈ গৈছে, কাঁইটত মানে মোক মানে খোজ খাব এতিয়া। কি যে গুৰি কৰি থাকে ন তাই, এই কাঁইটখিনি গোন্ধিবলৈ গৈছে তাই মানে। মই য'তে লাগোঁ মানে তাই তাতে পিছে পিছে আৰু। পিছে তাই লেতেৰি হৈ আছে দেই, গাটো ধুওৱা হোৱা নাই, পূৰা বতৰটো বাৰিষা ন, আৰু বৰষুণ দি আছে, সেইকাৰণে গা ধুৱাব পৰা নাই। ভিডিঅ'টো বহুতখিনিয়ে দীঘল হৈ গ'ল, কি দেখালোঁ আৰু কিবাকিবি, দিনটোৰ কিবাকিবি অকণমান ধৰি ৰাখিলোঁ। জানিছেই নতুনকৈ ভিডিঅ' কৰিছোঁ, বহুতখিনি মানে ভিডিঅ' কৰা নহয়, মানে থাকি যায়, অকণমান দাঙি ধৰিছোঁ আৰু কিবাকিবি। এতিয়া ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। পিছে মোৰ চেনেলটোত যদি আপোনালোকে আহিছে, তেন্তে অকণমান মৰম দিব বুলি আশা থাকিল। থেংক ইউ। আজিলৈ আহিছোঁ, পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহি আছোঁ। ঠিক আছে, বাই বাই।